নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ ইউটিউব চেনেল MOR হাতৰ আখৰলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ তৃতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ অন্তৰ্গত কবি অতুল চন্দ্ৰ হাজৰিকাৰ দ্বাৰা ৰচিত আমাৰ গাঁও কবিতাটি আবৃত্তি কৰিবলৈ ওলাইছোঁ। শুৱনি আমাৰ ভৰা গাঁওখনি, শুৱনি আমাৰ ঘৰ, পদূলি মুখত গধূলি গোপাল ফুলি থাকে মনোহৰ। শুৱনি আমাৰ ভৰা বাৰীখনি, শুৱনি তামোল পাণ, শুৱনি আমাৰ সোণালী পথাৰ ভৰি পৰে পকা ধান। শুৱনি আমাৰ গাঁৱৰ পুখুৰী, ৰাজহাঁহ চৰে তাত, শুৱনি আমাৰ ঔ গছ জুপি, মৌৱে বাঁহ লয় গাত। শুৱনি আমাৰ গাঁৱৰ চৰাই, শুৱনি গছৰ ফুল, শুৱনি আমাৰ ৰচকী পখিলা, বাটৰুৱা যায় ভোল। শুৱনি আমাৰ গৰু গাইবোৰ, শুৱনি নদীৰ ঘাট, শুৱনি আমাৰ সৰু নামঘৰ, বকুলৰ তলেদি বাট। শুৱনি আমাৰ যত ভাই ভনী, ৰহিম মহিম দোল, পদুমী কদমী মেলিনা চখিনা, একেটি থুপিৰে ফুল। শুৱনি আমাৰ যত গয়ালক, শুৱনি মুখৰ মাত, এখনি গাঁৱতে সবে মিলিজুলি পাতে মৰমৰ হাত। কবি অতুল চন্দ্ৰ হাজৰিকা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মই পঢ়াৰ দৰে ঘৰত কবিতাটি পঢ়িবা আৰু বানানবোৰ খুব ধুনীয়াকৈ পঢ়িবা, লগতে মুখস্থ কৰিবা আৰু ঘৰত লিখিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছত আমি পাঠভিত্তিক ক্ৰিয়াসমূহ, আমাৰ পাঠভিত্তিক যিবিলাক ক্ৰিয়াকলাপ আছে অৰ্থাৎ প্ৰশ্ন উত্তৰ আছে, সেইবিলাক আমি পঢ়িম। পদূলি মুখত কি ফুল ফুলে? ইয়াৰ উত্তৰত হ'ব এইটো ক নম্বৰ উত্তৰ, পদূলি মুখত গধূলি গোপাল ফুল ফুলে। খ নম্বৰ, গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? ইয়াৰ উত্তৰত হ'ব গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে। গ নম্বৰ, পথাৰখন দেখিবলৈ কেনেকুৱা? ইয়াৰ উত্তৰত হ'ব পথাৰখন দেখিবলৈ সোণালী। ঘ নম্বৰ, গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে? ইয়াৰ উত্তৰ হ'ব গাঁৱৰ ৰাইজে মিলিজুলি মৰমৰ হাত পাতে। মৰমৰ হাত পাতে। ঙ নম্বৰ, কি কি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে? ইয়াৰ উত্তৰত হ'ব নামঘৰ, শুৱনি নদীৰ ঘাট, তামোল পাণেৰে ভৰা বাৰী, সোণালী পথাৰ, পুখুৰী আদি বস্তুৰে গাঁওখন ভৰি আছে। ইয়াৰ পিছত আছে আমাৰ গাঁও পদ্ধতিৰ প্ৰথম ৮ শাৰীৰ কথাখিনি নিজৰ কথাৰে কোৱা। এনেকৈ ক'ব লাগিব। আমাৰ গাঁওখনৰ সকলো বস্তুৱেই শুৱনি। গাঁৱৰ ঘৰবোৰ, গধূলি ফুলবোৰ, তামোল পাণেৰে ভৰা বাৰী, পকা ধানেৰে ভৰা সোণালী পথাৰ আদি সকলোবোৰেই শুৱনি। আৰু এই শুৱনি বস্তুবোৰেই আমাৰ গাঁওখনকো শুৱনি কৰি তুলিছে।
এতিয়া কৈছে কি পদ্যটো পঢ়ি বুজি নোপোৱা শব্দবোৰ চিনাক্ত কৰা আৰু সেইবোৰৰ অৰ্থ দলত আলোচনা কৰি লিখা। ইয়াতে আমি নতুন শব্দবোৰ কি পাইছোঁ? ইয়াতে পাইছোঁ শুৱনি। শুৱনি মানে হ'ল দেখিবলৈ ধুনীয়া। তাৰপিছত পাইছোঁ মনোহৰ। মনোহৰ মানে সুন্দৰ। তাৰপিছত আছে ৰচকী। ৰচকী মানে গা সাজি ধুন মাৰি ফুৰা তিৰোতা। তাৰপিছত পাইছোঁ বাটৰুৱা। বাটৰুৱা মানে কি বাটেৰে যোৱা মানুহ। তাৰপিছত আছে ঘাট। ঘাট মানে নাৱত উঠা নমা কৰা ঠাই। আৰু আছে কি থুপি। থুপি মানে হ'ল সৰু থোপা। আৰু কিছুমান শব্দ আছে এইবিলাক লিখি ওলাইছোঁ। সেইবিলাক কি আছে? গয়া। গয়ালোক। গয়ালোক মানে গাঁৱত থকা লোক। লোক মানে কি মানুহ। সুৱদি। সুৱদি মানে শুনিবলৈ ভাল লগা। হাট মানে বজাৰ। মিলিজুলি মানে একেলগে। এইকেইটা আছিল নতুন শব্দ। ইয়াৰ পিছত কৈছে পদ্যটোত থকা মানুহৰ নাম। পদ্যটোত কি মানুহৰ নাম আছে? পদ্যটোত থকা মানুহৰ নাম পাইছোঁ কি? ৰহিম, মহিম, দুল, পদুমী, কদমী, মেলিনা আৰু সখিনা। ইয়াৰ পিছত খ নম্বৰত আছে পদ্যটোত থকা শুৱনি বস্তুবোৰৰ নাম। পদ্যটোত থকা শুৱনি বস্তুবোৰ কি আছে? ঘৰ বাৰী, পথাৰ, পুখুৰী, চৰাই, ঔগছ, পখিলা, নদীৰ ঘাট, নামঘৰ। এতিয়া গ নম্বৰত কৈছে পদ্যটোত বিচাৰি উলিয়াই লিখা। ৰ আখৰটো প্ৰথমতে থকা শব্দ কি আছে? ৰচকী, ৰাজহাঁহ, ৰহিম। ৰ আখৰটো মাজত থকা শব্দ কি আছে? ৰ আখৰটো মাজত থকা শব্দৰ ভিতৰত বাটৰুৱা, মৰম, বাৰীখনি, চৰাই। তাৰপিছত আছে ৰ আখৰটো শেষত থকা শব্দ কি? ঘৰ, আমাৰ, পুখুৰী, নামঘৰ। এইকেইটাত আটাইকেইটাতে ৰ আখৰটো শেষত আছে। এতিয়া আমি তলত কাৰ স্বৰ চিহ্নযুক্ত বৰ্ণকেইটাৰ ৰূপ সলনি কৰি দুটাকৈ শব্দ গঠন কৰা। এইটো আছে কি তালেব হত হস্যৌকাৰ। এই তালেব হত হস্যৌকাৰটো এনেদৰে লিখা যায়। তালেব হত হস্যৌকাৰে হু। এনে শিশু, শুৱনি। ৰথ হস্যৌকাৰে ৰু। ইয়াক আন এটা ৰূপ এনেকা ৰথ হস্যৌকাৰে ৰু। ৰথ হস্যৌকাৰে ৰু থকা শব্দ কি হ'ব? এটা দিয়া আছে সৰু আৰু এটা যদি লিখিব লাগে তেতিয়া আমি কি লিখিম? গৰু। ৰথ দীৰ্ঘৌকাৰ থকা এনেকৈ লিখে ৰথ দীৰ্ঘৌকাৰ। ৰথ দীৰ্ঘৌকাৰ থকা এতিয়া শব্দ যদি দুটা লিখিব লাগে আমি কি লিখিম? ৰূপ, ৰূপালী। হত হস্যৌকাৰ থকা হত হস্যৌকাৰটো আমি কেনেকৈ লিখিম? এনেদৰে লিখিম। এতিয়া হত হস্যৌকাৰ থকা দুটা শব্দ বিহু, পহু। গত হস্যৌকাৰটো কেনেকৈ লিখে? এনেদৰে লিখিব পাৰি। এই গত হস্যৌকাৰ থকা দুটা শব্দ লিখিলে গুহা, গুৰ। এতিয়া তলত দিয়া শব্দৰে দুটাকৈ বাক্য সাজ আহা। এইটো প্ৰথমটো শুৱনি আছে। শুৱনিৰ দুটা বাক্য সজাই দিছে। এতিয়া আমি এই তিনিটা বাক্য সজাম। প্ৰথমটো কি আছে? মনোহৰ। মনোহৰেৰে বাক্য তিনিটা সজালে কি হ'ব? ফুলনিত থকা ফুলবোৰ অতি মনোহৰ।
আৰু এটা বাক্য লিখিলে কি হ'ব আমাৰ গাঁওখন অতি মনোহৰ এতিয়া ৰচকীৰে আমি দুটা বাক্য গঠন কৰিম ৰচকী পখিলাবোৰ চাই বৰ ভাল লাগে আৰু এটা বাক্য লিখিলে কি হ'ব ৰীনা বৰ ৰচকী ছোৱালী ইয়াৰ পিছত আছে মিলিজুলি মিলিজুলিৰে আমি বাক্য কেনেকৈ গঠন কৰিম আমি সকলোৱে মিলিজুলি থাকিব লাগে আৰু এটা বাক্য লিখিম আমাৰ গাঁৱৰ ৰাইজে মিলিজুলি বিহু পাতিছে ইয়াৰ পিছত কি কৈছে তলত আস্তনা শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰোৱা সৰু নামঘৰ সৰুৰ বিপৰীত কি হ'ব বৰ নামঘৰ যেহেতু সৰুত আছ আছে সৰুৰ বিপৰীত শব্দটো আমি ইয়াতে লিখিব লাগিব ইয়াতে লিখি দিছে এতিয়া পকা ধানৰ পকাত আস্তনা আছে গতিকে ইয়াৰ পকাৰ বিপৰীত কি হ'ব কেঁচা পকা ধান কেঁচা ধান ভৰা বাৰীখনি ঠিক তেনেদৰে ইয়াতে কি হ'ব উদং বাৰীখনি তলেদি বাট ইয়াতে কি লিখিম আমি ওপৰেদি বাট গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনে পালা ভাল লাগিলে লাইক এটা কৰি দিয়া আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিয়া যাতে সিহঁতেও ভিডিঅ'টো পায় আৰু মোৰ চেনেলটোত যদি তোমালোকে নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগলৈ আৰু এনে ধৰণৰ ভিডিঅ' পাই থকা মোৰ এই চেনেলটোত অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ আৰু অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ প্ৰতিটো বিষয়ৰে পাঠ নিয়মীয়াকৈ আগবঢ়াই থকা হয় গতিকে তোমালোকে মোৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ